ইয়াহঁতৰ ঘৰলৈ যাওঁ। কিয় তই কলেজলৈ যাব নালাগে জানো? সেই নাযাওঁ কলেজলৈ। কি কলেজলৈ নাযাওঁ মা? তই দেখোন এইকেইদিন কলেজলৈ যোৱা নামেই নকওঁ। নাযাওঁ আৰু বুলিয়ে ভাবিছোঁ। তই নেযাওঁ বুলি ভাবিলেই হ'বনে? ইমান টকা পইচা খৰচ কৰি তই নেযাওঁ বুলি ক'লেই হ'বনে বাৰু? তই আজি পঢ়োৱাখিনি কাইলৈ ক'ত পাবি? অঁ মা, এই পথাৰৰ ৰাস্তাটো যে সেইখিনিত দুটা ল'ৰাই মোক বহুত ডিষ্টাৰ্ব দি থাকে। কলেজলৈ যোৱা সময়তো ৰখি থাকিব, আকৌ অহা টাইমতো ৰখি থাকে। ৰখি থাকক আৰু তোৰ আকৌ সেইটোত চকু দিবলৈ কি দৰকাৰ পৰিছে? সিহঁতৰ সেইকণত কিবা কাম আছে। তই যিটো সময়ত কলেজলৈ যাওঁ সেইটো সময়তে সিহঁতৰ এফালে আহিবলগীয়া কিবা চাগে কাম, সেইকাৰণেহে ৰখি থাকে। কাম মানুহৰ সদায় থাকেনে মা? তই জানো নেযাওঁ? তইতো যা সদায় কলেজলৈ, সেইটো জানো তোৰ কাম নহয়? হ'ল বুলি একেটা সময়তে ৰখি নাথাকেতো। সেইবুলি তই কলেজলৈ নাযাবিনে? ৰাস্তাত অনেক ধৰণৰ মানুহ লগ পাবি। তই তেনেকৈ আৰু মানুহ লগ পালি বুলিয়ে কলেজলৈ নাযাওঁ বুলি ক'লে নহ'ব নহয়। তোৰ কাৰণে আৰু বেলেগ ৰাস্তা এটা নোলাব নহয়। নহয় মা, সিহঁতে মোৰ কাৰণে ৰৈ থাকে। সিহঁত দুটাৰ পৰা এটা ল'ৰাই বোলে মোক ভাল পায়। মোক সুধিছিলোঁ, কিন্তু মই সিহঁতক ভালকৈ বুজাই ক'লোঁ যে মই এইবোৰ ভাল নাপাওঁ আৰু মই পঢ়ি আছোঁ। মই সিহঁতক ভালকৈ বুজাই কৰি মানাও কৰিলোঁ। দুদিনমান তেনেকৈ নাই, আকৌ দুদিনৰ পিছত দেখিলোঁ সিহঁতে আকৌ মোৰ কাৰণে ৰৈ থাকে। তইতো এইটো কথা আজিহে ক'লি, আগতে কিয় নকলি? মই তোমাক কোৱা নাছিলোঁ, তুমি চিন্তা কৰিবা যে, কিন্তু কেইদিনমানৰ পৰা দেখিছোঁ সিহঁতে বেছিকৈ ডিষ্টাৰ্ব দিবলৈ লৈছে। সেই সিহঁতৰ কাম সিহঁতে কৰি থাকক আৰু তোৰ কাম তই কৰি থাক। সেইবুলি তই ওকণি ভৰাত চুলি কাটিলে নহ'ব নহয়। সিহঁতৰ কোনো কামেই নাথাকে তাত মা। মোৰ কথাবোৰ বুজি পোৱাচোন। সিহঁতে মোক জোকাবৰ কাৰণে ৰৈ থাকে। সদায় সদায় একেটাই কথা, মই তাক ভাল পাব লাগে। মই আমনি পাই গৈছোঁ মা। সেইকাৰণে কলেজলৈকে নাযাওঁ। গ'লেতো সেইটো ৰাস্তাতে যাব লাগিব, গতিকে নাযাওঁৱেই। সেই কথা সেইটো নহয়। বচোন তই ওলা সোনকালে। আজি তোৰ লগত ময়ো যাম। কোননো সেইকেইটা চামগে। যাচোন যা, ওলাগে। সময় নাই মা, ক্লাছৰ টাইমেই গ'ল। কাইলৈ যাম। সেই আকৌ বোলে কালিলৈ যাম। অঁ, এতিয়া গ'লে নহ'ব নহয় মা। ক্লাছৰ সময় পাৰ হ'ল, এনেই যোৱা হ'ব কলেজলৈ। কালি যাম। হ'ব তেতিয়াহ'লে, কালিলৈকে ওলাবি। মই এতিয়া যাওঁ ইয়াহঁতৰ ঘৰলৈ। অঁ যা, সোনকালে আহিবি আকৌ। অকণমান দেৰি হ'ব। মালটো আহিছে বে। আহিছে নেকি? আহিছে। জলদি আনা। লগত আকৌ সেইজনী কোন আহিছে বে? লগতো কোনোবা এজনী আহিছে। কোন আহিছে বা? জানো বে কোনবা আহিছে লগতে। পিছে বেলেগ মালেই হ'ব নেকি? হ'ব পাৰে বুজিছ। ভয় লাগে বে। আমাৰ কাৰণে আকৌ কাৰোবাক লৈ আহিছে নেকি? নাজানো নহ'লে কাক লৈ আহিছে। ঠিকছে দিম আজি। ছোৱালী জোকোৱা জীৱনৰ কাৰণে পাহৰি যাব লাগিব সিহঁতে। কোন বুলি ভাবিছে? যদি মাক নহয়তো কি কথা কওঁ বে? অঁ বে, হ'বও পাৰে মাক। হ'ব পাৰে, তই যি কৰ মই যাওঁ। আবে ৰচোন ৰ। কি হ'ল? তই যি কৰ কৰি থাক, মই ৰোৱাত নাই। ৰচোন ৰ চাই ল যি কৰ কৰি থাক। মই ৰখা। দেখিছা মা, তোমাক লগত লৈ আহিছোঁ যে সেই পলাইছে সিহঁতে। আৰু এদিন অৰুণদা মোৰ লগতে নগাঁৱলৈ গৈ আছিলে। অৰুণদাক দেখিও সিহঁতে এনেকেই পলাইছে। দেখিলা নহয় তুমি? হাজনী, মই এতিয়া কি কৰোঁ? তুমি যোৱা আকৌ নহ'লে যোৱা, মই এইখিনি যাব পাৰিম। পাৰিবি? অঁ, সিহঁতৰ নাই নহয় এতিয়া। চাবি আকৌ ভালকে, কাজিয়া পেচাল হ'লে নকৰিবি। কিবা ক'লে ভালকে বুজাই দিবি। অঁ, হ'ব। যা তেতিয়াহ'লে। চাই চিতি থাকিবি আকৌ। ৰ'বাচোন ৰ'বা। ক'ত যোৱা? ৰ'বা বুলি কৈছো নে নাই? আজি ইমান দিনৰ পৰা মই তোমাৰ পিছত লাগি আছো, তুমি মোক কি বুলি ভাবিছা? চোৱা, মই তোমাক আজি ভালকৈ কৈছো,
তোমাক মই বহুত ভাল পাওঁ আৰু তুমিও মোক ভাল পাবই লাগিব মোৰ চিধা কথা আপোনালোকক মই আগতেও ভালকৈ বুজাইছো আজিও কৈ আছো এইবোৰ বেয়া কাম মই নকৰো সেইবিলাক কথা মই বুজি নাপাওঁ আৰু তুমি যে মাক লৈ আহিছা তুমি কি বুজাব বিচাৰিছা তাৰমানে হা তুমি চিনি পোৱা নাই নেকি মোক হা মই তোমাক ভাল পাওঁ বুজিছা নহয় অ' ভণ্টি তোমাক কি এবাৰ কথা ক'লে বুজি নোপোৱা নেকি তোমাক কি কিমান নম্বৰ কৈছে তোমাক ভাল পায় আৰু তোমাৰ তাক ভাল পোৱাৰ সমস্যাটো কি হা মই আবে তাকো ভাল বুজি নাপাওঁ। নাপায় বে তাই মই পঢ়িহে আছো কি পঢ়ি থাকিলে তুমি ভাল পাব নোৱাৰা নেকি তোমাক কি অভদ্ৰামি কৰিছে নেকি সি তুমি যে ঘৰৰ মানুহ লগত যে লৈ আহিছা ৰ'বা ক'ত যোৱা আবে গ'লগেচোন বে আৰে কথাই দেখোন না মানে কি বে তাৰমানে চে ঐ তাই তোৰ পেটত ধৰি ধৰি আহি আছে বুজিছো কি হৈছে বা তাই অ' পেটত ধৰি ধৰি আহি আছে কিবা হৈছে চাগে জানো পাই কি হৈছে বা অ' তাই কি হৈছে মাইনা ৰ'বাচোন তুমি যে এনেকৈ পেটত ধৰি আহিছা তোমাৰ কি হৈছে তাৰমানে মোৰ পেটটো বিষাইছে বৰ বেছিকৈ বিষাই আছে খুজিয়ে গাড়ীব পৰা নাই অঁ তোমাৰ বৰ কষ্ট হৈছে ন অঁ তুমি হাঁচোন হাঁ এইফালে হাঁ ঐ কি কৰা যায় বে আৰে কি কৰা যায় বৰ থৈ আহোঁগৈ কিন্তু আৰে কি কিন্তু আছে মই আছো নহয় বৰ বে এ ব'ল ব'ব দেখা যাব ভয় খাওঁ নেকি মই থাকোঁতে বহি লোৱা কোনটো তোমালোকৰ ঘৰ এইটোৱে আমাৰ ঘৰ অঁ তেতিয়াহ'লে তুমি যোৱা আমি গৈ থাকোঁ যোৱা তুমি কিয় আমাৰ ঘৰত নোসোমাই এই নালাগে নেকি সোমাওঁ আজি এই ঘৰৰ পদূলিৰ পৰাই ঘূৰি যাবনে ব'লক একো নহয় দিয়া আজি নালাগে নহ'লে আজি আমাৰ ঘৰতো কোনো নাই ব'লক সোমাই যাব এপাক তেতিয়াহ'লে পাৰি ব'লক ব'লা আহিছে 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 আপুনি এটা কাম কৰক দুইটাই আহিছে দুইটাই আহিছে আপুনি এটা কাম কৰক আপুনি পিছফাললৈ এইফালে ওলাই দিয়ক যিয়ে সিহঁত ভিতৰলৈ সোমাব আপুনি বাহিৰৰ ফালৰ পৰা এই দৰ্জাখন বন্ধ কৰি দিব বুজি পাইছেনে যাওক আপুনি এইফালে লুকাই থাকক পিছফালে ওলাই থাককে ভিতৰত সোমোৱাৰ লগে লগে দৰ্জাখন বন্ধ কৰি দিব আহক একো নহয় আহক ঘৰত কোনোৱেই নাই মাহঁত ৰাতিপুৱাই মাহীহঁতৰ ঘৰলৈ গ'ল আহক আহক কুলিয়া আজি ক'ত যাবি ছোৱালী ভাল পাবলৈ লাগে তহঁতক ছোৱালী ভাল পাবলৈ লাগে ছোৱালী ভাল কোনে খুলিব কোনে খুলিব ছোৱালী শুন মই কি কৈ আছো শুনি ল তহঁতক ভালকে বুজাই কৈছিল নে নাই কৈছিল ছোৱালীজনীয়ে ভালকে বুজাই কৈছিল হা তাৰপিছতো তোমালোকে সেইখিনি কথা বুজি নাপালা
হে ছোৱালী ৰাস্তাত জোকাওঁতে বৰ ভাল লাগে হয়নে ঘৰৰ পৰা কোনো এজনী ওলাই যাব নোৱাৰে তহঁতৰ নিচিনা বদমাছকেইটাৰ কাৰণে মনত কেনেকুৱা ৰাখিবি। লাগিছে মনত ৰাখিবি মই আজি থানালৈ যাম থানালৈ গৈ তহঁতৰ নামত মই এজাহাৰ দিম আগলৈকো যদি এই ছোৱালীজনীৰ কিবা কেতিয়াবা হয় অ দাদা আমি এইবিলাক অ, নকৰোঁ। যদি তাৰ কাৰণে দায়ী তহঁত যদি কেতিয়াবা ছোৱালীজনীৰ কিবা হয় আমি একো নকৰোঁ আজিৰ পৰা আমি একো নকৰোঁ সেইটো আজিৰ পৰা আমি কাকো নিদিওঁ। ভাল কথা নকৰিলি ভাল কথা থানালৈ নাযাব নকৰ যদি ভাল কথা মোৰ কথা শুনি ল কিন্তু তহঁতকতো বিশ্বাস কৰিব নোৱাৰো মই থানাত কাগজ এখন দিম তহঁতৰ নামত যে ছোৱালীজনীৰ যদি ভৱিষ্যতৰ যদি কিবা হয় তেতিয়া দায়ী তহঁত এইটো এটা 1 নম্বৰ কথা আৰু এতিয়া ৰ'ব ফটো একপি পাৰিলে মাৰি থ নহয় ফটোটো ভিডিঅ' ফটোটোৱে নহয় থানাৰ নম্বৰ আছে নহয় অচি ছাৰৰ অচি ছাৰৰ হা অ দাদা বহি থাক চুপ মনে মনে বহি থাক অ দাদা আমি আজিৰ পৰা নকৰোঁ। মনে মনে বহি থাক বুলি কৈছো মনে মনে বহি থাক ৰ ভাবিছ কি হে ছোৱালীজনীক কোনো নাই বুলি ভাবিছিলি অ বাইদেউ কওকচোন নাই আজিৰ এজনী বাকী অ, চুপ। ৰাস্তাতে ছোৱালী এজনী যাব নোৱাৰিব নে তহঁতৰ পৰা পৰা আজিৰ পৰা আমি এনেকুৱা নকৰোঁ। অচি ছাৰ কাম বন নাই আৰু অচি ছাৰ আমি ধেমালিহে কৰিছিলোঁ বাইদেউ নকৰিব চুপ এফালে থাক এনেকে থাক ইফালে যা অকণমান দৌৰ মাৰিব হেল্ল' অ ছাৰ ভালে আছে হয় ছাৰ কথা এটা ক'বলৈ ফোন কৰিছিলোঁ আপোনাক হয় এই আমাৰ ওচৰৰ ঘৰত এই আমাৰ বৌ এজনী ঘৰত ছাগলী চোৰ দুটা ধৰিছোঁ হয় ছাগলী চোৰ দুটা হয় আপুনি মানুহ পঠিয়াই দিয়ক আৰু লৈ যাওকহি হয় আৰু ময়ো যাম থানালৈ আজি এপাক কাম এটা আছে হয় ঠিক আছে ছাৰ হ'ব এতিয়া থানাত থাকি ভালকে মজাটো লৈ থাকিবি পুলিচ আহি আছে অ দাদা হয় এতিয়া কি কৰা যায় ভিতৰত নহয় ভিতৰত এই, ৰাজহুৱা মাৰ খাবলৈ নালাগে যদি ভিতৰত সোমা। ভিতৰত সোমা দে মাৰি থ, মাৰি থ। ভিতৰত সোমা পিছফালে ঠিকে আছে মাৰা আছে ভালকে মাৰক পিছফালে ভালকে মাৰক